আজি হৈছে সপ্তমী আৰু সপ্তমীৰ দিনাখনে ৰাতিপুৱা উঠি গা চা ধুই পূজাৰ তলি আহি পালোহি। আহিয়ে দোকান খুলি দিলোঁ। লাহে লাহে সকলোৱে দোকান চোকান খুলি দিছে। লাহে লাহে হোটেলবোৰো খুলিব ধৰিছে আৰু বৰষুণ দি দিছে। লাহে লাহে মানুহ এটা দুটাকৈ আহি আছে। এনেকুৱাই আৰু বৰষুণ অকণমান দি দিছে। কেনে লাগছে ক? বিক্ৰীও অলপ চলপকৈ হৈ আছে, সেইকাৰণে সময় পোৱা নাই। এতিয়া দুপৰীয়া সময় হৈছে, 2টা পোৱাৰ পৰা একোৱেই হোৱা নাই। তামাম ভোক লাগিছে, সেইকাৰণে 2টা আহি চাওমিন খাই ল'লোঁ। আৰু ভিডিঅ'টো চাওঁতে গম পালোঁ যে মোৰ কপালত কিবা এটা পোক লাগি আছিল বুলি। এইটো হৈছে কালীমাৰ মূৰ্তি আৰু এইফালে চেল্ফি পইণ্ট। আজিকালিতো চেল্ফি পইণ্ট থাকিব লাগিবই, য'তেই নহওক কি ধুনীয়াকৈ জেগাডোখৰ সজাই দিছে। মানুহবিলাকে ফটো চটো ধুনীয়াকৈ উঠিব পাৰিব। আৰু এইফালে ৰভা ঘৰখন ধুনীয়াকৈ মানুহ একদম ভৰ্তি হৈয়ে আছে। আৰু এয়া হৈছে চিকিৎসা বিভাগ। কাৰোবাৰ কিবা হ'লে ইয়াতে ধুনীয়াকৈ চাই দিব। আৰু এয়া শান্তিৰক্ষা বিভাগ আৰু এইফালে চেল্ফি পইণ্ট। এয়া আকৌ চলি আছে ওজাপালি আৰু প্ৰথম দিনাৰ কাৰণে চাগে মানুহ দিনত খুব কমেই, ৰাতিলৈ হ'ব চাগে। জেলেপি ওলাই গ'ল। এইফালে মিঠাইৰ দোকানবিলাক। মেইনটো জিলাপি মানে জেলেপি হয়। জেলেপিটো নিব লাগিব। এই জিলাপি বোলে জেলেপি বুলি কচোন। জেলেপি বুলি কচোন তই। জেলেপি বুলি কচোন। গাইছ সি জেলেপি বুলি ক'ব নাজানে। এইফালে আচোন। গাইছ মানে সেই পুৱাৰ পৰা ইয়াতে বহি মানে আমনি পাই গৈছোঁ। এতিয়া একদম আবেলিয়ে হ'ল। এতিয়া আৰু মানুহজনো কমিছে আৰু গাইছ বিক্ৰী বাৰ্তা ইমান ভাল নহয়। মাজে মাজে বৰষুণ দিয়ে আৰু ৰ'দ দিয়ে, তো ইমান ভাল নহয় আৰু ভাগৰি গৈছোঁ আৰু একদম অৱস্থা বেয়া। বহি আছোঁ। কি বস্তু এই বস্তু লাগব নালাগে মানে আমাৰ দোকানত মানে মহাদেৱৰ একদম ভক্ত, মানে মহাদেৱৰ মেইন বস্তুটো লৈ লৈছোঁ মানে প্ৰেংক কৰিম আৰু মানুহক। চ' চাই থাকক। খাই দি আবেলি সময়ত পূজাতে খিচিৰিও খাই ল'লোঁ আৰু লাহে লাহে গধূলি হ'ল। মানুহবোৰ আহিব ধৰিছে আৰু দেউতাও আহিছে, অকণমান টাইম বহিছে আৰু ৰাতি আৰু পূজা কৰিব খুব কম মানুহে আহে, সেইকাৰণে দোকান বন্ধ কৰি দিম। ৰাতি পূজা চাবলৈহে আহে। গাইজ বঞ্চিত গৰুটো লৈ আছে। কি কৰিবি? ল'বি নেকি? লৈ কি কৰিবি? অজিকে মানে এইবাৰ সেই ল'ব লাভ, তাৰ গাৰ্লফ্ৰেণ্ডক গিফ্ট দিবৰ কাৰণে সি মানে আনিছে আৰু। কি কৰিবি তই? কি কৰিবি তই এইটো? এনেকুৱা মোৰো আছে ভালে দেখি।